हेलो फ्रेंड्स, आज मैं आको এটা নতুন ভিডিও লৈ গৈছো জমাবন্দী কেনেকৈ ডাউনলোড কৰিব তাৰে প্ৰসেস মই এইটো ভিডিওত স্টেপ বাই স্টেপ দেখাই যাম। ভিডিওটো শেষলৈকে চাই থাকিব আৰু মোৰ চেনেল যদি প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তেনেহলে বলক ভিডিওটো আৰম্ভ কৰো। গুগলত যাব, গুগলত গৈ কিনে ধৰিত্ৰী আসাম বুলি সাৰ্চ কৰিব। তাৰ পিছত তেনেধৰণৰ পেজ খুলি যাব, ধৰিত্ৰী সাৰ্ভিস ফৰ সিটিজেন ৰেভিনিউ আসাম, তাত ক্লিক কৰিব। তাৰপিছত এনেধৰণৰ এটা পেজ খুলি যাব। তাৰপিছত আপোনাৰ নিজৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব। ফাৰ্ষ্টত ডিস্ট্ৰিক্ট সিলেক্ট কৰিব। তাৰপিছত সাৰ্কল সিলেক্ট কৰিব। আপোনাৰ সাৰ্কল কি হেতু সাৰ্কলটো সিলেক্ট কৰিব। তাৰপিছত গাঁওটো আহি যাব, গাঁও সিলেক্ট কৰিব। আপোনাৰ গাঁওটো আপোনাৰ গাঁওখন সিলেক্ট কৰিব। গাঁওখন সিলেক্ট কৰাৰ পাছত এনেধৰণৰ এটা পেজ খুলি যাব য'ত লিখা আছে সার্চ বাই দাগ নম্বৰ। তাৰপিছত লিখা আছে সার্চ বাই পাট্টা নম্বৰ। ইয়াত যিকোনো এটা দি সার্চ কৰিব লাগিব। আপুনি পাট্টা নম্বৰ বা দাগ নম্বৰ দি ইয়াত সার্চ কৰিব। মই জাস্ট এটা দেখাই দি আছো, পাট্টা নম্বৰ দি সার্চ কৰি দেখাই দি আছো। সো পাট্টা নম্বৰত বহাব। তাৰপিছত ক্যাপচাৰ আইডিটো বহাই দিব, সেম টু সেম যেনেকুৱা আছে তেনেকুৱা সেম বহাই দিব। বহাৰ পিছত সার্চত ক্লিক কৰি দিব। তাৰপিছত এনেধৰণৰ আপোনাৰ জমাবন্দীখন আহি যাব। তাৰপিছত টিক চিন দিব। তাৰপিছত আকৌ সার্চ জমাবন্দীত ক্লিক কৰিব। টিক চিনটো দি কিনে তাৰপিছত সি জমাবন্দীত ক্লিক কৰি দিব। সার্চ কৰাৰ পিছত এনেধৰণৰ জমাবন্দী ওলাই যাব। তাৰপিছত আপুনি এইটো দোকানত গৈ কিনে প্ৰিন্ট আউট কৰি ল'ব পাৰিব। সো এইখিনি আছিল প্ৰসেসটো। সো ভিডিওটো যদি ভাল লাগিছে কমেন্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব যাতে আগলৈ নতুন ভিডিও আপডেট পাই থাকে। ধন্যবাদ।